এভৰিৱান আসসালামু আলাইকুম ওয়েলকাম টু মাই ব্লগ মোৰ ব্লগত আপোনালোকক সকলোকে স্বাগতম আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু আপোনালোকৰ দুৱাত আলহামদুলিল্লাহ আমিও ভালে আছোঁ আৰু আজি হৈছে সোমবাৰ যেহেতু আৰু আজি উঠাত মোৰ সদায় নিচিনা সদায় যেনেকৈ লেট হয় আৰু আজি বহুত লেট হৈ গ'ল আৰু এতিয়া বাজিছে দিনৰ 1টা আৰু মই জানেনে এতিয়ালৈকে একোৱে কৰা নাই বিছনাও নাই থোৱা আৰু পৰি গৈছোঁ বিছনাই নাই থোৱা ঘৰৰ একো কাম কৰা নাই আৰু সোমবাৰে হাজবেণ্ডৰ অফিচ থাকে বন্ধ সপ্তাহত অকল এদিনে বন্ধ থাকে অকল সোমবাৰ ৰাতিপুৱা উঠিলোঁ চাহ খালোঁ মই একো নাস্তা কৰা নাই চাহ আৰু খালোঁ গ্ৰীণ চালাড খালোঁ আৰু এখেতক বনাই দিলোঁ পায়স এখেতে মানে পায়স খাই বহুত ভাল পায় আৰু এতিয়া এখেতে গৈছে বজাৰ আমাৰ ইয়াত প্ৰত্যেক সোমবাৰে বজাৰ বহে মানে সপ্তাহত এদিনে বহে আৰু তেওঁ মানে সপ্তাহত এদিনে অকল বজাৰ কৰে মানে শাক পাচলিবোৰ আৰু যেনেকৈ আলু পিঁয়াজ তেনেকৈ কিছুমান বস্তু সেইবোৰে ওলায় আৰু বজাৰ তেতিয়াহ'লে কি কৰোঁ আপোনালোকক দেখুৱাম বাৰু আৰু ইমানে বৰষুণ দিছে মোৰ কাপোৰ যে পিন্ধিবলৈ নাইকিয়া হৈ গৈছে গোটেই কাপোৰ মেচিনত জমা কৰি পূৰা ফুল হৈ গৈছে আৰু এখেতে যে অফিচত কাপোৰবোৰ পিন্ধি যায় সেইবোৰ পূৰা জমা হৈ গৈছে আৰু এতিয়া ভাবিছোঁ যে কাপোৰ ধুওঁ বুলি কিন্তু ধুমটো ভাবিছোঁ কিন্তু শুকাম কিহত আৰু মেচিনত যদি কাপোৰখিনি শুকাওঁ ৰ'দৰ নিচিনা মানে শুকোৱা যেন নালাগে আৰু ঘৰৰ আছে বহুত কাম আৰু এতিয়া ভাবিছোঁ ঘৰৰ কাম কৰি লওঁ আৰু মই সদায় ভিডিঅ'টো মানে ষ্টাৰ্ট কৰোঁতে বহুত দেৰি হৈ যায় কাৰণ মই উঠিয়ে লগালগ মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিব নোৱাৰোঁ ঘৰৰ ইমান কাম থাকে যিহেতু আৰু চব বেকগ্ৰাউণ্ডৰ পূৰা অৱস্থা নাই আৰু বাহিৰত দিছে পূৰা বৰষুণ পূৰা চবফালে পানী আমাৰ এইফালে এটাই ভাল বোকা নহয় ইয়াত চব পকা যে যিহেতু বোকা নহয় এইবিলাক বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ চবফালে গ্ৰীণ আৰু পূৰা বৰষুণ দি আছে এইটো চব আৰু পাকঘৰতো অৱস্থাই নাই মোৰ খালি মোবাইল টিপিব লাগে কি ঘৰৰ কাম পাছত কৰিম আগে 2GB MB শেষ কৰি লওঁ তাৰপিছত ঘৰৰ কাম কৰিম আৰু চব পাকঘৰৰ অৱস্থা নাই আৰু বাহিৰত এইটো আমাৰ কিটচেনৰ বেক চাইডটো হয় ঘৰৰ বেক চাইডটো চব পূৰা গ্ৰীণ আৰু এটা বস্তু দেখুৱাইছোঁ ৰ'ব দেখুৱাম বুলি ভাবিছিলোঁ এইটো যে আমাৰ গছৰ পাচলি চব এইটো দাংবডি তাৰপাছত এইটো হৈছে গছৰ বেঙেনা আৰু এইটো হৈছে জলকীয়া আৰু আমাৰ ছাগলীয়ে যে দিলে পোৱালি হ'ব কালি ছাগলীয়ে দিছে পোৱালি ক'ত গ'ল এইটো চব এইজনীয়ে দিছে এইটো টিকলি এইটো পোৱালিটো এইটো মাক আৰু চোৱা মোৰ কাপোৰ ধুই মই কট মেলি থৈছোঁ আৰু কাপোৰ ধুবলৈ বাকী আছে বাৰু ধোৱা নাই তেতিয়াহ'লে আজি যিহেতু সোমবাৰ আৰু মই কৈছিলোঁ আমি প্ৰত্যেক সোমবাৰে দুজনে ফুৰিব যাওঁ বুলি আৰু ইমান বৰষুণ ক'ত যাম তাকে চিন্তা কৰি আছোঁ আৰু তেওঁ মোক কালিয়ে ক'লে যে কালি আমি ক'ৰবাত ফুৰিব যাম আৰু মই জানোৱে মানে আমি সোমবাৰে ফুৰিব যাওঁ কিন্তু ইমানেই বৰষুণ যিহেতু মোৰ এতিয়ালৈকে ঘৰৰ কামেই হোৱা নাই তেতিয়াহ'লে ধামধুম ঘৰৰ কাম কৰিলে আৰু যদি যাওঁ তেতিয়াহ'লে আপোনালোকক এইটো ভিডিঅ'ত নিশ্চয় দেখুৱামেই বাৰু ক'ৰবাত যাওঁ যদি আৰু নগ'লেতো নেদেখুৱাম আৰু গ'লেতো নিশ্চয় দেখুৱাম আৰু ইমান বাৰিষা চবফালে পানী ক'তনো যাম আৰু যদি যাওঁ আপোনালোকক দেখুৱাম তেতিয়াহ'লে মই কাম কৰি লওঁ আৰু হাজবেণ্ডে এতিয়া বজাৰ কৰি আহি আছে মোক ভাতো বনাব লাগে তেতিয়াহ'লে বনাই সিজাই একেবাৰে লগ পাই আছোঁ এতিয়া কাটিছোঁ কি জানেনে দাংবডি আলু দি ভাজি বনাম আৰু দাইল বনাম কণী আমলেট কৰিম তাকে বনাম আৰু এতিয়া বহুত সময় হৈ গ'ল এখেতৰ চাগে ভোক লাগিছে এখেত বজাৰৰ পৰাও আহি পোৱা নাই তেতিয়াহ'লে মই ধামধুম ভাতখিনি বনাই লওঁ এখেতে চাগে আহি ভাত বিচাৰিব পাৰে ঠিক নাই আৰু এতিয়া চাগে তেখেতৰ বজাৰ কৰা হৈয়ে গ'ল বৰষুণৰ কাৰণে চাগে ক'ৰবাত ৰাস্তাত ফচি আছে চাগে মোৰ সম্ভৱ মানে তেওঁ ফোন কৰিছিলে যে বৰষুণৰ কাৰণে আহিব পৰা নাই আৰু বজাৰটো বেছি দূৰ নহয় আমাৰ ঘৰৰ একদম 2-3 মিনিট লাগে আৰু তেতিয়াহ'লে মই ধামধুম ভাতখিনি বনাই লওঁ আৰু বাকীও কাম আছে ঘৰৰ বিচনা উঠালোঁ বাৰু কাঁহী বাতিও ধুলোঁ এতিয়া ধামধুম ভাত চব্জি বনাই
একদম চব কৰি লগ পাই আছোঁ। হেল্ল' এভৰিৱান, আৰু মই আপোনালোকক গা পা ধুই কাম চাম কৰি গোটেই তেতিয়া লগ পালোঁ আৰু চব এতিয়া আহিলোঁ গা ধুই। এতিয়া বাজিছে দিনৰ 4টা আৰু বৰষুণ যে ইমান জোৰ দিছে, আপোনালোকে চাউণ্ডটো শুনিছে, ইমান জোৰ বৰষুণ দিছে। এতিয়ালৈকে বৰষুণ ৰখা নাই আৰু হাজবেণ্ড যে গ'ল 12টা বজাত বজাৰ আৰু এতিয়ালৈকে অহা নাই, কাৰণ ইমানে বৰষুণ দিছে। তেওঁ আহিবই পৰা নাই, ৰাস্তাতে ৰৈ আছে, দোকান এখনত ৰৈ আছে। আৰু যিহেতু ৰেইনকোটটো ঘৰত থৈ গৈছে, মই ক'লোঁ আহিব নালাগে দে, আকৌ চৰ্দি তৰ্দি পাই যাব, আকৌ কালি ডিউটি আছে, কালি আকৌ মৰ্ণিং ডিউটি, আকৌ যাব নোৱাৰিব, আকৌ অসুবিধা হ'ব। সেইকাৰণে আৰু মই ভাতো খোৱা নাই, ইমান ভোক লাগিছে, তেওঁৰ কাৰণে ৰখি আছোঁ। তেওঁ আহি পাব চাগে এতিয়া। আৰু কি দেখুৱাম আৰু আপোনালোকক, বলক। আৰু অকলে অকলে আছোঁ যে একদম বৰিং লাগিছে, বৰিং। তেওঁ আহিলে ভাত খাম আৰু টিভি চাম আৰু কি কৰোঁ এতিয়া। সেইটো চব বাহিৰটো একদম গ্ৰীণ। আৰু তেওঁ বজাৰৰ পৰা আহিল আৰু কি আনিলে চাওক, আলু, এইটো পিঁয়াজ আৰু এইটো ঢেকীয়া শাক। কিনি খাব লাজে পায় বজাৰত। আৰু এইটো আনিলে পনীৰ, তাৰপিছত এইটো আনিলে গাখীৰ, চেনি, চাৰ্ফ, আৰু কি আনিলে এইটো ভাত কেৰেলা, তিয়ঁহ, তাৰপিছত তিতা কেৰেলা, আৰু কি আনিলে ইয়াত আছে, আৰু এইটো কি কয় কচুলতি, আৰু কাচকল, বহুত বস্তু আনিলে। আৰু আমি এতিয়া যাবলৈ হ'লোঁ ৰেডি। আৰু ভাল কাপোৰ পিন্ধা নাই বাৰু, ঘৰৰে কাপোৰ পিন্ধিছোঁ। আৰু এইটো বাবু তলা মাৰি আছে, তেতিয়াহ'লে আহি একেবাৰে লগ পাম। আৰু এতিয়া আহি পালোঁ ঘৰ, আৰু তাত ভিডিঅ' কেলৈ নকৰিলোঁ জানেনে? মোৰ খাব মন গৈছিলে গৰম পকৰি, ঘুগনি আৰু চিঙাৰা, তো সেইটো খালোঁ বাৰু। তাৰপিছত ভিডিঅ' নকৰিলোঁ। যোনডোখৰ মানে জেগাত হোটেলটো আছে তাত বহুত বোকা, মানে বোকাই আৰু সেইটো কাৰণে গৰমে খালোঁ, খাই ভাল লাগিলে। আৰু এখেতে খোৱা নাই বাৰু, অকল মই অকলে খালোঁ। আৰু এতিয়া লৈ আহিলোঁ গৰম পকৰি। বেলেগ দিনাখন আমি চাহো খাওঁ, আজি চাহ খাবলৈ মন নাই যোৱা বাহিৰত। ভাবিলোঁ ঘৰত আহি ধুনীয়াকৈ বহি মেলি কিমান আৰু বাহিৰত খাম ন, বেছিভাগ আমি বাহিৰতে চাহ খাওঁ। এইটো পকৰি নমস্কাৰ, নিউজ প্লাছৰ বিশেষ অনুষ্ঠান দৰবাৰমজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজিৰ দিনৰ আমি এজন বিশেষ অতিথিক আমি কিমান চাই থাকে এইবোৰ আলফাৰ উত্থান পতনৰ সমগ্ৰ ঘটনাৰ সাক্ষী, আপোনাক এটা বস্তু খুৱাই দিম দেই, মই খুৱাই দিম আকৌ মৰমতে। আপোনাক ইমান মৰম কৰোঁ মই। মৰম কৰোঁ নে নকৰোঁ? জ্বলা নাই না? নাই যে, মই খালোঁ অথনি দোকানত। চাহটো খাই লওঁ, তাৰপিছত আকৌ লগ পাইছোঁ ৰ'ব। খাই গৈছিলে যে ভাল একদম মজা। আপুনি বনাইছে, ভাল লাগিছে। এইটো জ্বলা নাই। এতিয়া যিমান মোবাইল চাব আছে চাই লওক, পিছত ৰাতিপুৱা 6টাত যাব। মই আজি মোবাইল নাচাওঁ, নহ'লে কালি হাৰে নাপাম। চব্জি কাটি থৈ দিম ৰাতিপুৱা। চাহ খাই ল'লোঁ আৰু এখেতে খাই আছে।
আৰু কি হ'ল জানেনে, আজি আমি মোবাইল টিপিব নোৱাৰিম। কালি হাজবেণ্ডৰ ৰাতিপুৱা 6টা বজাৰ পৰা ডিউটি। এতিয়া ধাম ধুম ভাত খাম আৰু চাওঁ কি বনাওঁ। পনীৰ নতুন আনিছিলে, পনীৰ বনাম। আৰু ৰাতিপুৱা নাস্তাৰ কাৰণেও ধাম ধুম ৰেডি কৰি দিব লাগিব। তেওঁ 6টা বজাত চাহ বিস্কুট খাই যাব, আহি কিনে আকৌ নাস্তা কৰিব। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, মই কি কৰোঁ কি নকৰোঁ। এতিয়া বনাম পনীৰ, তাৰ কাৰণে কেৰাহী বহাই দিলোঁ। ৰেচিপি নিদিওঁ বাৰু, সদায় পনীৰৰ ৰেচিপি দিয়ে থাকোঁ। আৰু আমি যে পনীৰ বহুত বেছি খাওঁ, মানে বহুত। যিমান মানে মাছ বা চিকেন সেইবোৰ নাখাওঁ, বেছি পনীৰটো বেছি খাই ভাল পাওঁ। আৰু ধাম ধুম বনোৱাও হৈ যায় আৰু খাই আমনিও নালাগে। এইটো কেৰাহী পাতি দিলোঁ ইয়াত। আৰু বাবুৱে চাই আছে মোবাইল। তেতিয়াহ'লে মই বনাই মেলি একেবাৰে লগ পাম বাৰু। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে মৰ্ণিং। মই আপোনালোকক লগ পালোঁ পাছদিনাখন। গুড মৰ্ণিং। আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 9:30, মানে 10টা বাজিবই আৰু অলপ দেৰি পিছত। মই এতিয়া শুই উঠিছোঁ। আৰু কালি কি হ'ল জানেনে, আপোনালোকক কৈছিলোঁৱে যে সোনকালে খাই শুই যাম, আজি মোবাইল চোবাইল নিটিপোঁ বুলি। কালি আমি 10:30টাতে ভাত খাই শুই গ'লোঁ। জাষ্ট এতিয়া শুই উঠিছোঁ, চব দেখি চাগি গমেই পাইছে। আৰু কালি আমি 10:30টাতে ভাত চাত খাই শুই গ'লোঁ, মানে তেওঁৰ 6টা বজাত ডিউটি যাব লাগে বুলি। কিন্তু তেওঁৰো টোপনি অহা নাই, মোৰো টোপনি অহা নাই, কাৰণ আমাৰ সদায় মোবাইল টিপি টিপি শোৱা অভ্যাস আছে। আৰু কালি তেওঁ মোবাইল টিপা নাই, ময়ো টিপা নাই। ভাবিছোঁ মোবাইল টিপি থাকিলে টোপনিটো দেৰিকৈ লাগিব, তেওঁ যাব নোৱাৰিব। তেওঁ হোৱা নাই, ময়ো হোৱা নাই। আমাৰ শুওঁতে কালি মোৰ 3টা বাজি গ'ল। আমি কিন্তু মোবাইল টিপা নাই, এনেই সাৰ পাই আছিলোঁ। আৰু তেওঁলোক গোটেই ৰাতি শোৱাই নাই। তাৰপিছত 5টা বাজিলে, চাহ নে কি কিবা এটা বনালে আৰু খালে আৰু ডাইৰেক্ট গুচি গ'ল। আৰু মইতো অলপ দেৰি শুলোঁ, 3টাৰ পৰা এতিয়ালৈকে 9টালৈকে শুলোঁ। এতিয়া জাষ্ট শুই উঠিছোঁ। কিন্তু তেওঁতো অলপ দেৰিও হোৱা নাই, নাজানো কি হ'ল। ইমান শুবলৈ চেষ্টা কৰিছোঁ, মানে ইচ্ছা কৰিও শুবলৈ পৰা নাই। তেওঁ মোক সুধিছে কি তুমি কিবা টেনশ্যন লৈছা, ভাবিছা নেকি? মই কৈছোঁ না। মই তেওঁক সুধিছোঁ আপুনি কিবা ভাবিছে নেকি? তেওঁ কৈছে নাই ভবা। তেনেকৈ কৰোঁতে কৰোঁতে আমাৰ 3টা 4টা 5টা একদম ৰাতিপুৱাই হৈ গ'ল। আৰু এতিয়া উঠি আপোনালোকক লগ পালোঁ 1 কাপ চাহৰ সৈতে। তেতিয়াহ'লে ভাবিছোঁ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে প্লিজ লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কাৰণে একদম নাপাহৰিব। আজিৰ কাৰণে বাই বাই। কালি নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ।